हेलो बंधुकल कि खबर সকলো ভালে চাগে মোৰ ভাল মোৰ চেনেল চাইছে আপোনালোকে পাঠক আছে সো আজি মই গৈ আছো অৰুণাচল আৰু অৰুণাচলৰ ভিতৰত আজি জাকা চবলৈ যাই আছে আৰু ওলাই মেলি পৰা ৰেডি হৈ গ'লো সো হাফ পেণ্টটো কিনি লৈছোঁ আৰু এনেকৈ চাৰ্টটা লগাই লৈছোঁ সো আৰু বৰষুণে এতিয়া পুৰা দিলে সেইকাৰণে অলপ দেৰি ৰখিবলগীয়া হৈছে আৰু ফাইনেলি গাইজ অৰুণাচলত মই পাপি দুটা দিছিলোঁ মেল এটা ফিমেল এটা আৰু তেহেঁতৰ ঘৰত এতিয়া হৈ গ'ল মানে তোমাৰ বেডিঙৰ কাৰণে ৰখাইছিলে মানে আৰু পোৱালি দিলে আৰু পোৱালিকেইটা মোক চাবৰ কাৰণে মাতিছে যদি আপোনালোকৰ সেই পোৱালিকেইটা পচন্দ হয় আপোনালোকে ল'ব পাৰিব বন্ধুসকল আৰু স্ক্ৰীনত থকা নম্বৰ দি থোৱা আছে আপোনালোকে যিকোনো ব্ৰিডৰ আপোনাক লাগে সেইটো মোৰ নম্বৰটোত আপোনাক কণ্টেক্ট কৰিলে হৈ যাব চ' আৰু তাত অৰুণাচলত কি দেখাব পাৰোঁ চেষ্টা কৰিম অৰুণাচললৈ গৈ আছোঁ জাকা চেটা ভিডিঅ' হ'বলৈ যাই আছে আৰু ভিডিঅ'টো স্ক্ৰীপ নকৰিব সম্পূৰ্ণ চাই থাকিব বুলি আশা কৰোঁ ব'লক এতিয়া ভিডিঅ'টো ঘৰৰ পৰাই ষ্টাৰ্ট কৰিম হেল্ল' বন্ধুসকল এতিয়া মই আহি আছোঁ বাগানৰ ৰাস্তাত আৰু বতৰ হ'ল কোনো বুজি নাপায় এবাৰ ৰ'দ দিব এবাৰ বৰষুণ দিব চ' এতিয়া বৰবামৰ ৰাস্তাত আহি আছোঁ মই আৰু কি বিন্দাছ আৰু কি ডাৱৰটো চাওক কি ধুনীয়া ডাৱৰটো ওলাই আছে আৰু বিন্দাছ গৈ আছোঁ মই আৰু অলপ আগে পামগৈ হালুৱাটিঙৰ পৰা নাগালেণ্ড গেট সোমাই যাম আৰু বিন্দাছ গৈ আছোঁ আৰু চাওক চৌপিনে বাগান বিন্দাছ আৰু ব'লক তেতিয়া জেগাত লগ পাই আছোঁ আপোনালোকক হেল্ল' বন্ধুসকল মই পালোহি তুলিচা আৰু তুলিচা জেগাডোখৰ চাই লওক কি মজা জেগা সেইপিনে দেখিছে কি ধুনীয়া মজা ঝৰ্ণা পৰি আছে পানী পৰি আছে আৰু তালৈ গৈ আছোঁ মই চাই লওক কি ধুনীয়া জেগা মজা জেগা চাই লওক কি মজা জেগাডোখৰ চাই লওক জেগাডোখৰ পাই গ'লোহি আৰু তাত ইমান আৱাজটো নিদিয়ে সেইকাৰণে মই আৱাজটো দিবলৈ দিগদাৰ হ'ব মই সেইকাৰণে ভইচত মই লগাই দিম আৱাজটো চ' এইডোখৰ জেগালৈ গৈ আছে পূৰা পানী পৰি আছে ঝৰ্ণা এডোখৰ জেগা চাই লওক আৰু এইডোখৰ জেগাত পিকনিক কৰিবলৈ বহুতে মজা আৰু এইপিনে তলত পৰি আছে আৰু মই এনেকৈ ফাকত যাব লাগিব লিকত এনেকৈ যাব লাগিব ফাইনেলি আৰু এনেকৈ চাওক কি মজা জেগা আৰু এইটো চাইডে পূৰা পানী পৰি আছে এইপিনে চাই লওক কি ধুনীয়া মজা জেগা বিন্দাছ ফিল্ডটো কেনেকুৱা লাগিছে আপোনালোকে জনাওক ফিল্ডটো কেনেকুৱা লাগিব আপোনালোকে ইয়াত আহিলে ফিল্ডটো কেনেকুৱা লাগিব আৰু ভিডিঅ'টো চাই ফিল্ডটো কেনেকুৱা লাগিছে সেইটো জনাওক কি মজা জেগা চাই লওক আৰু এইবোৰ গোটেই পিছল এইবোৰ চাই লওক পিছল হৈ আছে আৰু এইপিনে যাব নোৱাৰোঁ ইয়াতে চাই লওক যদি আপোনালোকে যদি আহিম বুলি ভাবিছে এইডোখৰ জেগালৈ মানে গৰম দিনত এতিয়া গা ধুবলৈ মজা হৈ আছে যদি আহে যদি আহিব পাৰিব অৰুণাচললৈ আৰু এনেকুৱা জেগাডোখৰ গা ধুই পিনি আপোনালোকে যাব পাৰিব আৰু আপোনালোকৰ ফিল্ডটো কেনেকুৱা হৈছে নাজানো মোৰ ফিল্ডটো বহুত মজা লাগিছে আহক আৰু গা ধুই যাওক ব'লক আৰু নেক্সট এইডোখৰ জেগালৈ যাওঁ সেইডোখৰ কেনেকুৱা জেগা আছে চাওঁগৈ ব'লক ফাইনেলি আৰু এডোখৰ জেগা আছে আৰু সেইডোখৰ জেগাডোখৰলৈ আহিলোঁ মানে সিমান ডাঙৰ নহয় ছোটো মোটো মানে সৰু সুৰা আৰু এনেকুৱা ঝৰ্ণাত আপোনালোকে গা ধুম বুলি ভাবিছে যদি ফিল কৰিম বুলি ভাবিছে এনজয় কৰিম বুলি ভাবিছে যদি এনেকুৱা জেগাত আপোনালোকে গা ধুব পাৰিব আৰু মই যিডোখৰ জেগা দেখুৱাইছোঁ আপোনালোকৰ যিডোখৰ জেগা ভালেই বাৰু বেয়া নহয় খালি অকণমান ভালকৈ গা চা ধুই যাব খালি যে অঘটন কোনো নঘটে এনেকুৱা জেগালৈ আহিলে চাব পাৰে ভালেই জেগাডোখৰ এইডোখৰ মানে সৰু সুৰা ঝৰ্ণা আৰু এইটো চাইডক একদম বহুত তলত পানী পৰি আছে চাই লওক বহুত মানে তলত পানী পুৰা পৰি আছে যদি এইডোখৰ জেগালৈ আহোঁ বুলি ক'লে এইডোখৰ জেগালৈ আহিব পাৰিব একেই মানে সেই যিডোখৰ জেগা মই ফাৰ্ষ্ট টাইম দেখাইছিলোঁ সেইডোখৰ ওচৰতে আছে মানে ওচৰ চুকে আছে বন্ধুসকল আপোনালোকে আৰু এনেকৈ গা চা ধুই পিনি যাব পাৰিব ঠিক আছে আৰু মই ফাইনেলি এতিয়া মোৰ লগত আছে সেই দিদি এগৰাকী ৰাস্তাতে লগ পালোঁ কি খবৰ দিদি ভালে আছে অঁ এই বহুত দিনৰ মই লগ পাইছোঁ দেই ভাল লাগিছে দেই তো ইয়াতে আহিছিলে ন আপোনাৰখনটো অঁ দিদি ইয়াত লগ পালোঁ বহুত দিনৰ মূৰত আৰু দিদিটো আহিছিলে চাৰ্চতে যাই আছিলে আজি মানে তোমাৰ দেওবাৰ হয় ছানডে তো চাৰ্চতে যাই আছিলে আৰু বহুত দিনৰ মূৰত লগ পাই গ'লোঁ দিদিটো আৰু মই মাজে মাজে আহি থাকোঁ তো খালি এইটো ছাইডতে মই অহা নহয় মানে সেইকাৰণে আজি ফুৰিবলৈ আহিলোঁ ছানডে বুলি আৰু দিদিটো আৰু ভাল ভাল জেগা আছে বুলি কৈছে আৰু দেখুৱাম বুলি কৈছে ব'লক তেতিয়া দিদিটো ক'ত ক'ত দেখুৱাই চাওঁগৈ ব'লক বাটতে আহি থাকোঁতে বস্তু এটা পালোঁ আৰু সেই বস্তুটো মানে কেনেকুৱা ধৰণৰ আৰু এইপিনে চাওক আপোনালোক বন্ধুসকল এনেকৈ গাড়ী খোলা থাকে নাগালেণ্ডত
আৰু এইবোৰ বিকা মাটি কঁঠালো আছে আৰু এইপিনে লেটেকুটো মানে শুকাই এনেকৈ গ'ল আৰু ইয়াত পইচাটো দি যাব লাগে কিমান সুবিধা চ' আমাৰ অসমত হোৱা নি মানে তোমাৰ চুৰ কৰি হ'লেও লৈ পিনে গ'লগৈ মানে ভকুৱে চুৰ কৰি লৈ গুচি গ'লগৈ চ' এইবোৰতো বাদেই দিয়ক আৰু ইয়াত যে হেৰি নাই কি কয় কেৰ্কেটুৱা নাই আৰু গৰু ছাগলী এনেকৈ নাই সেইকাৰণে যেনে বস্তু এনেকৈ পৰি থাকে আৰু যিকোনো বস্তু মানে পৰি গুচি যোৱা বস্তুটো মানে বুটলিবলৈ হেৰি নাই কি বুলি কয় তোমাৰ নুবুটলে মানে চ' ইয়াত তেনেকৈ নাগালেণ্ডত মানে এনেকৈ তোমাৰ ঘৰ পাতি পিনি এনেকৈ থৈ যায় আৰু নিজৰ খুচিমতে চাই কিনে বস্তু ল'ব আৰু লৈ পিনি ইয়াতে পইচাটো ভৰাই থৈ যায় বন্ধুসকল ইয়াতে মানে ধৰিব নোৱাৰোঁ এতিয়া কেইটকা কি কথা ইয়াত ₹10 মানে এনেকৈ বস্তুটো লিখা আছে ইয়াত যে দি থোৱা যেনে হাৱাত মানে এনেকৈ উৰি মানে ইয়াত পৰিলেহি এইপিনেও 20 টকা এইপিনে 40 টকা মানে কি 40 টকা আমি ধৰিব পৰা নাই আৰু কি 10 টকা আৰু কি 20 টকা মানে ধৰিব পৰা নাই চ' ইয়াত মাটি কঁঠালটো আছে এইটো মাটি কঁঠাল আৰু মাটি কঁঠালটো কেইটকা নাজানো এতিয়া ইয়াত গোটেইখন হাৱাতে উৰি গুচি গ'ল নাই আৰু এইপিনে লেটেকুটোতো শুকাই গ'ল চ' অলপ মানে ইয়াত লেটেকু ইয়াত আছে মানে বস্তাটোত লেটেকু অলপ আছে ইয়াৰ পৰাই মানে বাচি পিনি এনেই অলপ 4-5টামান লৈ যাম আৰু এইটোতে 10 টকামান ভৰাই যাম নাজানো নহয় সেইকাৰণে ফাৰ্ষ্ট টাইমতে আমি 10 টকা এটা ইয়াত ভৰাই লওঁ আগে টেষ্ট কৰি চাইছিলোঁ লেটেকুটো এই 10 টকা আছে 10 টকাটো ইয়াতে ভৰাই লৈ থৈ যাওঁ আৰু 4-5টামান লৈ যাওঁ বুলি ভাবিছোঁ আৰু বহুত ভাল মই ভাল সুবিধাটো ভাল লাগিলোঁ সেইকাৰণে 10 টকা এটা ভৰাই লৈ যাওঁ 10 টকা ভৰাই থৈ গ'লোঁ টেমাটোত আৰু ইয়াৰ পৰা 4-5টা ইয়াত এনেকুৱা ভাল আছে চ' দেখিছোঁ ভাল বেয়া মাজতে ইয়াত চাই লওক আপোনাৰ বন্ধুসকল নিজে চাই লওক ইয়াত ভাল বেয়া মাজতে আছে আৰু এইখিনিৰ ভিতৰত বাচি পিনি দুটামান লৈ পিনি খাবৰ কাৰণে লৈ যাম চ' ভিডিঅ'টো চাই থাকক সুবিধাটো মানে ভাল কাৰণে কৈ মই ভাল লাগিছোঁ আৰু এইটো নিজৰ ইচ্ছামতে লৈ যাব পাৰে খালি পইচাটো ইয়াত বেংকত ভৰাই যাব লাগিব ঠিক আছে চাই থাকক একদম মজা জেগা এডোখৰত আহি গ'লোঁ আৰু চব পিনে কি ধুনীয়া মজা জেগা চাই লওক আৰু এনেকুৱা জেগাত বিন্দাছ লাগে আৰু বিন্দাছ মানে কি হ'ল যে অৰুণাচলত যে মই ইয়াতে থাকি যাম যে তেনেকুৱা কৰি লাগিছে মানে আৰু ইয়াত বহুত মানে গৰম দিনত বহুত ঠাণ্ডা পৰিৱেশ ইয়াত বহুত ঠাণ্ডা আৰু তোমাৰ ঠাণ্ডাৰ দিনত বহুত ঠাণ্ডা তেনেকুৱা মানে সেইকাৰণে গৰম দিনত ইয়াত ফুৰিবলৈ আহিলে মানে বহুত ভাল লাগে বতাহটো কিমান ধুনীয়া বতাহ দি আছে আৰু মই আজি অৰুণাচল আহি গ'লোঁ আৰু এনেকৈ বতাহ খাবলৈ আহিলোঁ আৰু পাপিটো চাম বুলি আহিলোঁ আজি ছানডে দিনতে চ' আজি কিমান ধুনীয়া পৰিৱেশ এটা আছে চাই লওক আৰু চব পিনে পাহাৰ আছে আৰু কিমান ওখ পাহাৰ আৰু এইটো মেইন ৰাস্তা এইটো মুককচুঙৰ ৰাস্তা হয় আৰু এনেকৈ এইটো মই মাজত ৰখি আছোঁ আৰু এইপিনে পাহাৰ চব পিনে পাহাৰ আৰু এইটো কিমান ধুনীয়া এখন দলঙৰ আৰু মই এতিয়া বৰ্তমান ওপৰত আছোঁ চ' এনেকুৱা লোকেশ্যনবোৰ বহুতেই ভাল লাগে আৰু আপোনালোকক মোৰ ভাল লগা বস্তুখিনি দেখুৱাইছোঁ যদি আপোনালোকে যদি পাইছে অলপ ভিডিঅ'টো চাই পিনি লাইক এটা কৰি দিব আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বন্ধুসকল আৰু কি দেখাব পাৰোঁ আৰু ইয়াতে ফটো দুকপিমান উঠি লওঁ আপোনালোকৰ ঠাল মিলৰ কাৰণে চ' ফটো দুকপিমান উঠি লৈ পিনি গৈ আছোঁ ইয়াৰ পৰা আৰু দিদি ফটো এটা খিচি দিবি না হা ফটো খিচিব নে নিখিচিব দিদি সিভাগে নামটো কি আছিলে কবিতা হা নাৰুলা নে নাৰুলা তো এইটো যেনেকৈ আমাৰ যেনেকৈ পাৰ্থ হাজৰিকা প্ৰিন্স হাজৰিকা নহ'লে গগৈ তেনেকৈ থাকে নাই সেইকাৰণে উপাধিটো নাউলা মজা নাম বেষ্ট নাম কিবা ক'ব ইমান দিনতে লগ পাই কেনেকুৱা লাগিছে প্ৰিন্সটোক লগ পাই কেনেকুৱা লাগিছে কবিতা ভাল লাগিছে সদায় ভাল লাগিছে কৈ থাকে আৰু বহুত দিনৰ মূৰত আহিছোঁ আৰু দিদিকো লগ পাই গ'লোঁ অলপ ফুৰোঁগৈ বোলো আৰু বাটতে লগ পাই লৈ আহিছোঁ তাকে কি কয় দিদিয়ে জানে ক'ৰবাত ফুৰাম বুলি কৈছে ছানডে দিনতে আহিছে এনেকৈ কৈছে এইটো অলপ ভাল জেগা দেখাবলৈ আছিলে এনেকৈ কৈছিলে ভাল জেগাত যাম বুলি কৈছিলে তো টাইমটো মই দেৰিকৈ আহিলোঁ আৰু বৰষুণো দি আছিলে বহুত খেলি মেলি কৰি দিলে সেইকাৰণে আৰু কৰিব বাকী উপায় নাই চ' ভিডিঅ'টো চাই থাকক ফাইনেলি মই পাই গ'লোহি আচাংমাৰ ৰাস্তাত আছোঁহি বৰ্তমান আৰু কি ধুনীয়া লোকেশ্যনটো চাই লওক আৰু এইটো চাইডে চাই লওক আচাংমা ৰাস্তা এইটো হয় আচাংমা ৰাস্তালৈ যাব পাৰি মানে তোমাৰ মুককচুং চুককচুং চব যাব পাৰে
আৰু এইপিনে এইটো ৰাস্তাত আমি আহি আছোঁ আৰু এইখন চাইডত কিমান ধুনীয়া পাহাৰ পৰ্বতৰ নিচিনা ওখ আৰু এইপিনে চাইডত কি ধুনীয়া মানে ভাল মানে জেগা আৰু চাইডত কি ধুনীয়া বেছ মজা জেগা চব পিনে পাহাৰখিনি চাই লওক ওপৰত কিমান ওখ পৰ্বত হিমালয় বুলি কৈছোঁ আৰু দেই আপোনালোকক আৰু ইয়াত কিমান তলত চক মানুহ পৰিলে ইয়াত দিগদাৰে আছে বহুত তলত আমি এতিয়া ওপৰত আছোঁহি আৰু বহুত তলত আছে আৰু লোকেশ্যনটো চাইডত কি ধুনীয়া মজা যদি আপোনালোকে এনেকৈ ফুৰিম বুলি আহিলে মানে এনেকৈ ফুৰিব পাৰিবহি বঢ়িয়া জেগা আৰু মই আজি ছানডেত অকণমান ফুৰিবলৈ আহিলোঁ আৰু আপোনালোকক দেখুৱাওঁ কি বস্তু দেখাবলৈ পাওঁ বুলি দেখুৱাইছোঁহি বন্ধুসকল মানুহ ঘৰলৈ আহি গ'লোঁ আৰু এইপিনে মাকে গাখীৰ খুৱাই আছে আৰু গঠনটো বহুত ভালেই মাকজনী পোৱালীজনীও দিছে গঠনটো ভালে হৈ আছে আৰু পূৰা গাখীৰ খুৱাই আছে আৰু এইটো চাইডে তোমাৰ পোৱালীকেইটা এইকেইটা আছিলে গোটেই পাঁচটাই আছে আৰু যদি আপোনালোকৰ যদি পোৱালীকেইটা দিব পৰা হৈ গ'ল আৰু যদি আপোনালোক লাগে যদি মেল ফিমেলত পাই যাব আৰু এইটো চাইডে আছে তোমাৰ ইণ্ডিয়ান নিচিছ আৰু কালচাৰৰ লগত ক্ৰছ আছে যদি আপোনালোকৰ লাগে যদি এইকেইটা ল'ব পাৰিব স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব পাৰিব বন্ধুসকল এইপিনে মোৰ আছে পাপি আৰু মেল ফিমেল হৈ আছে আৰু যদি আপোনালোকক যদি লাগে স্ক্ৰীনত থকা নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰক আৰু হোৱাইটত পাই যাব বন্ধুসকল অৱশেষত মই পালোহি ঘৰ আৰু আহি পালোহি ৰাতিও হ'ল আৰু চ' এইপিনে পাপি এটা লৈ আহিলোঁ গুলো আৰু বহুতে ভাল লাগিলে গৈ আৰু যদি আপোনালোকে যাওঁ বুলি ভাবিছে যাব বহুতো ভাল জেগা সেইডোখৰ আৰু তেনেকৈ এনজয় কৰিব পাৰিব আৰু ভিডিঅ'টো ইমান আছিলে যদি ভিডিঅ'টো ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আজিলৈ বাই বাই নেক্সট ভিডিঅ' লগ পাই আছোঁ